নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টি সকলোকে চাব। আজি ভিডিঅ'টিত মই আপোনালোকক এখন আঁচনিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই আঁচনিখনৰ বিষয়ে হয়তো আপোনালোক সকলো জ্ঞাত আগৰে পৰা। এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি আপুনি কেনেকৈ হিতাধিকাৰী হ'ব পাৰে তাৰ বিষয়ে সবিশেষ এই ভিডিঅ'টিত জানিব পাৰিব। ভিডিঅ'টি চাই থাকক। প্ৰথমে ইয়াতে দিছে মূল উদ্দেশ্যত কি উদ্দেশ্যলৈ আঁচনিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ মাজলৈ আগবঢ়াইছে তাৰ উদ্দেশ্যসমূহ ইয়াত দি দিছে। মই ডেছক্ৰিপশ্যনৰ ইয়াৰ লিংক দি দিম, আপোনালোকে তাত ক্লিক কৰি গৈ এই পৰ্টেলৰ সৈতে যোগাযোগ কৰিব পাৰে। নিজে চাই ল'ব আপোনালোকে। তাৰ পাছত ইয়াত ধুনীয়াকৈ যোগ্যতাও বিৱৰণ কৰি দেখাইছে, কোনে কোনে আবেদন কৰিব পাৰিব, কি কি অৰ্হতা লাগিব আবেদনকাৰীসকলক। ইয়াত ধুনীয়াকৈ লিখি দিছে, আপোনালোকে চাই ল'ব সকলো। তাৰ পাছতে ইয়াত প্ৰয়োজনীয় নথিপত্ৰত ক্লিক কৰি আপোনালোকে কি কি দৰকাৰী কাগজপত্ৰ লাগিব আপোনালোকে চাই ল'ব পাৰে। ইয়াত প্ৰথমে পৰিচয় প্ৰমাণপত্ৰ যিকোনো এটা দিলেই হ'ল। তাৰপৰা আবেদনকাৰী ঠিকনা প্ৰমাণপত্ৰ দিব লাগিব, কাষ্ট, NCL, PRC যিকোনো এখন দিব পাৰে। তাৰপৰা শিক্ষাগত অৰ্হতা দিব লাগিব, নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন দিব লাগিব। তাৰপৰা বেংক পাছবুক আৰু পান কাৰ্ড লাগিব। আৰু ইয়াতে আপোনালোকে কেনেকৈ আবেদন কৰিব এইটো সঠিককৈ চাই ল'ব পাৰিব। ওপৰত থকা পঞ্জীয়ন কৰক তাত ক্লিক কৰি আপোনালোকে পঞ্জীয়ন কৰি ল'ব লাগিব। প্ৰথমে পঞ্জীয়ন কৰিবলৈ হ'লে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে লগ ইন কৰি অ'টিপি সহায়তো আপোনালোকে লগ ইন কৰিব পাৰে বা পাছৱৰ্ড দিও লগ ইন কৰিব পাৰে। পঞ্জীয়ন কৰি লোৱাৰ পাছতে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰা এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াম, কেনেকৈনো আবেদন কৰিব পাৰি। তেতিয়ালৈকে মোৰ চেনেলটোৰ সৈতে যোগাযোগ ৰাখিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো যদি ভাল পালে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।